নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো দুটা চলকৰ ৰৈখিক সমীকৰণ নৰ পৰা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড যাক আমি ত্ৰিজ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি বুলি কওঁ ঠিক আছে আৰু তোমালোকে হয়তো সকলোৱে অলৰেডি পঢ়িছাই যে প্ৰতিস্থাপন পদ্ধতি মই পঢ়াইছো আৰু লগতে কি পঢ়াইছো অপনয়ন পদ্ধতি পঢ়াইছো আজি আকৌ তোমালোকৰ বাবে লৈ আহিছো যে ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড মানে তোমাৰ বজ্ৰ গুণন পদ্ধতি সকলোৱে শেষলৈকে চাবা আগৰ মেথডকেইটা যদি বুজি পাইছা এটো ধুনীয়াকৈ বুজি পাবা খুব সহজে মই বুজাই দিম তোমালোকক ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া তোমাৰ বজ্ৰ গুণন পদ্ধতি কি হয় তোমালোকে যদি জানা কমেন্টত জনাবা যে বজ্ৰ গুণন পদ্ধতি হৈছে এটা ৰৈখিক সমীকৰণ আমি ৰৈখিক সমীকৰণ বুলি জানোৱে হয় না ৰৈখিক সমীকৰণ হ'বলৈ হলে কি হ'ব লাগিব যে ax + by প্লাস কিমান হ'ব c = 0 আৰু a b c এইকেইটা তোমাৰ বাস্তৱ সংখ্যা হ'ব পাৰে হয়তো সকলোৱে জানা ঠিক আছে একেলগে সমাধান কৰাৰ এক বিশেষ পদ্ধতি হয় হয়নে আৰু এই পদ্ধতিটো সমীকৰণবোৰক বিশেষকৈ আমি কি কৰিব পাৰো ৰূপত লিখিব পাৰো যে ক্ৰছ মাল্টিপল যেনে x আৰু y মান আমি বিচাৰিবৰ কাৰণে x আৰু y মান বিচাৰিবৰ কাৰণে কি কৰিব পাৰো আমি বিশেষ পদ্ধতিত লিখিব পাৰো তোমালোকে হয়তো সকলোৱে অলৰেডি পাইছাই হয় না পাইছাই না যে অলৰেডি এটা ফৰ্মুলা পাইছাই চাগে সকলোৱে হয়নে মই লিখি দিছো ফৰ্মুলাটো যেনে তোমাৰ a1x প্লাস কিমান হ'ব b1y প্লাস c1 = 0 যেটো সমীকৰণ 1 পাইছা আৰু সেম তোমালোকে একে এপ্লাই কৰিব পাৰা a2x প্লাস কিমান হ'ব b2y প্লাস কিমান হ'ব c2 = 0 এটো হ'ব তোমাৰ 2 নম্বৰ সমীকৰণ তোমালোকে এটো অলৰেডি পাইছাই হয় ন আমি জাস্ট এটো a1 b1 c1 এটো নাম দি দিছো তোমালোকে বুজি পাবৰ কাৰণে মই অলপ শৰ্টকাটত দেখাই দিম তোমালোকে যে সহজে সলভ কৰিব পাৰা ঠিক আছে আৰু তাৰ কাৰণে মই এটা তোমালোকৰ বাবে লৈ আহিছো তোমালোকে ফৰ্মুলাটো ইউজ কৰিবও পাৰা ইউজ নকৰিবও পাৰা ঠিক আছে মই জাস্ট তোমালোকক বুজাবৰ কাৰণে মই এটো পদ্ধতিটো উলিয়াই দিছো পৰীক্ষাত বহুতৰে কি হয় ফৰ্মুলা বিলাক মনত ৰাখিবলৈ অসুবিধা হৈ যায় হয় ন গতিকে মই ফৰ্মুলা তোমালোকক ফৰ্মুলা নলগাকৈ তোমালোকে এটো ইউজ কৰিবলৈ চেষ্টা কৰিবা মানে তোমালোকক ইনোটো ফৰ্মুলা ইউজ কৰিলে যেটো নম্বৰ পাবা আৰু এনেকৈ তোমালোকে হেতু নম্বৰ পাবা কাৰণ এটো ট্ৰিক্সটো ইজি হয় a1 b1 c1 এবোৰ মনত ৰাখিব নালাগে আৰু তোমালোকে এবাৰ ট্ৰাই কৰি চাবাচোন যদি বুজি নোপোৱা মই ফৰ্মুলাটো বুজাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চাবা মই তোমালোকক এটা জাস্ট এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিছো মই সমীকৰণটা লিখি লৈছো সমীকৰণটো হৈছে তোমাৰ 28x মই তোমালোকৰ বাবে লিখি দিছো 28x মই ধৰি লৈছো জাস্ট 28x প্লাস কিমান হ'ব 2y = 11 আৰু 2x minus 28y লৈ লও এটো কিমান হ'ব তোমাৰ -4 লৈ লও ঠিক আছে এনেকৈ মই দুটা সমীকৰণ বনাই ললো ঠিক আছে সমীকৰণ দুটাৰ মই এটা কাম কৰিম যে সমীকৰণ দুটা প্ৰথমে তোমালোকে লিখি লবা যে এটো সমীকৰণ দুটা প্ৰথমে বনাই লোৱাৰ পিছত কি কৰিবা ইয়াত যে 11 আছে ইয়াত যে -4 আছে তোমালোকে কি কৰিবা ৰাইট সাইডৰ পৰা তোমালোকে লেফট সাইডে লৈ আহিবা মানে তোমাৰ এনেকৈ লিখিবলৈ চেষ্টা কৰিবা যে ax + by + 0 প্লাস c = 0 এটো মেথডত তোমালোকে লিখিবলৈ চেষ্টা কৰিবা মানে ৰাইট সাইডে যেটো পাৰ্ট আছে হেতু তোমালোকে লেফট সাইডে লৈ আহিবা এনেকৈ লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া চাবা মই প্ৰথম সমীকৰণটো এনেকৈ লিখি ললো যে 28x হয় ন পেনটো চেঞ্জ কৰিছো ৰবা 28x + 2y -11 কৰিলো = 0 হ'ল ঠিক আছে সেম কি কৰিবা যে 2x - 3y আৰু এফালে মাইনাস আছে ন এফালে আহিলে কি হ'ব +4 হৈ যাব = 0 তোমালোকে এনেকৈ সমীকৰণ কেইটা বনাই ললা বনাই লোৱাৰ পিছত কি কৰিবা তোমালোকে বহুতে a1 b1 c1 এনেকৈ লিখিব পাৰা কিন্তু মই ভাবো এই পদ্ধতিটো তোমালোকৰ কাৰণে ইজি হ'ব আলটিমেটলি তোমালোকে কি হয় x আৰু y মানটোহে উলিয়াব লাগে হয় নহয় আৰু হেতু কৰিবৰ কাৰণে মই তোমালোকক চোৱা এটা মই জাস্ট সমীকৰণটা যেনকৈ দিলো যে 2x প্লাস কিমান হ'ব 3y - 6 এনেকৈ দিলো যেনকৈ চোৱা ইয়াতে কি হ'ব ইয়াতে মোৰ তোমাৰ ধৰিলো ইয়াত x ৰ মানটো কিমান পাম sorry x ৰ আমাৰ ভেৰিয়েবলটো কিমান হ'ব তোমাৰ কিমান হ'ব 2 আৰু y টো কিমান হ'ব তোমাৰ 3 হয় ন এনেকৈ পাই যাম হয় না নহয় গতিকে সেম বস্তুটো তোমালোকে বুজি পাব লাগিব ইয়াতে সেম মই x আৰু y মানটোৱে উলিয়াব লাগে এটা চাবা প্ৰথমতে তোমালোকে এই b মানটো লবা তাৰ পিছত এনেকৈ প্ৰথমতে এটা কাম কৰি লোৱা ইয়াতে প্ৰথমতে b c
BC ললা নহয় তাৰপিছত আকৌ কি কৰিবা AB ঠিক আছে সেম আকৌ ইয়াতে কৰিবা কি ইয়াতে কি কৰিবা তোমালোকে আকৌ সেম B কি কৰিবা সেম BC কৰিলা BC কৰাৰ পিছত কি কৰিবা আকৌ তোমালোকে কি কৰিবা AB এনেকৈ কৰি লবা তাৰপিছত এনেকৈ এটো পূৰণ কৰিবা আকৌ এটো পূৰণ কৰিবা এটো পূৰণ কৰিবা আকৌ এটো পূৰণ কৰিবা আকৌ এটো পূৰণ কৰিবা আকৌ এটো পূৰণ কৰিবা ঠিক আছে এনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা মই তোমালোকক দেখাই দিছো বাৰু প্ৰথম এটা কৰিলে তোমালোকে বুজি পাই যাবা ইয়াতে প্ৰথমতে কি দি আছে তোমালোকৰ 2 হয় এটা মই x আৰু y মানটো উলিয়াম তোমালোকে চাবা যে ইয়াতে চাবা 2 minus কিমান হ'ব 11 হয় না 2 minus 11 আৰু কিমান পাম 3 আৰু কিমান পাম 3 2 সেম তোমালোকে পাবা minus 3 আৰু কি পাবা minus 3 তাৰপিছত কি পাবা 4 হয় না তাৰপিছত কি পাবা 2 আৰু minus 3 পাবা কি কৰিবা তাৰপিছত কি কৰিবা এনেকৈ ক্ৰছ মাল্টিপল কৰিবা ক্ৰছ মাল্টিপল মানে বুজি পোৱাই আছে সকলোৱে হয় না তাৰপিছত এটো পূৰণ কৰিবা হয় না পূৰণ কৰি কি কৰিবা মাইনাস কৰিবা আৰু এটো পূৰণ কৰিবা আৰু এটো পূৰণ কৰিবা ঠিক আছে এটো পূৰণ কৰিবা আৰু এটো পূৰণ কৰিবা মানে তোমাৰ বস্তুটো কি হয় ইয়াৰ পৰা তোমালোকে কি কৰিবা পেনটো চেঞ্জ কৰিছো ৰবা দেই ইয়াৰ পৰা তোমালোকে কি পাবা x ৰ মানটো পাবা আৰু ইয়াৰ পৰা তোমালোকে কি পাবা y মানটো পাবা আৰু ইয়াৰ পৰা তোমালোকে কি পাবা 1 হয় না সকলোৱে গম পাইছাই চাগে হয় না নহয় এতিয়া চাবা যে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি বুলি লিখিব পাৰা তোমালোকে যে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি মই পাও যে এনেকৈ লিখিব পাৰা তাৰ পিছত তোমালোকে কি কৰিবা x বাই কিমান হ'ব এটা জাস্ট ওলাই যাব আৰু এটা ভ্যালু গুলা ঠিক আছে 1 এতিয়া x ৰ মানটো মই উলিয়াবৰ কাৰণে কি কৰিম 2 ইনটু কিমান হ'ব 4 হয় না 2 ইনটু কিমান হ'ব তোমাৰ 4 হ'ব 2 ইনটু 4 মাইনাস কিমান হ'ব মাইনাস চাবা দেই মাইনাস 11 আকৌ মাইনাস 11 আছে ন মাইনাস 11 ইনটু কিমান হ'ব তোমাৰ মাইনাস 11 ইনটু কিমান আছে মাইনাস তোমাৰ 3 আছে আকৌ ঠিক আছে আকৌ সেম তোমাৰ মই y মানটো উলিয়াবৰ কাৰণে কি কৰিম মাইনাস 11 ইনটু কিমান হ'ব তোমাৰ মাইনাস 11 ইনটু 2 মাইনাস আকৌ কিমান হ'ব 3 ইনটু 4 হ'ব সেম মই 1 ৰ মানটো উলিয়াম কিমান হ'ব তোমাৰ 3 ইনটু কিমান হ'ব 3 হ'ব আকৌ 3 ইনটু এটো মাইনাস 3 হ'ব সৰি এটো 3 ইনটু কিমান হ'ব মাইনাস 3 হ'ব আকৌ তোমাৰ কিমান হ'ব 2 ইনটু 2 মাইনাস 2 ইনটু 2 হ'ব ঠিক আছে এনেকৈ লিখি লবা ভালকৈ লিখি লবা 2 ইনটু 2 এনেকৈ লিখি লবা এতিয়া চোৱা মই এই বস্তুটো সমাধান কৰি কি পাম ইয়াৰ পৰা সমাধান কৰি কি পাম ইয়াৰ পৰা সমাধান কৰি কি পাম ইয়াৰ পৰা সমাধান কৰি কি পাম হেতু মই উলিয়াব লাগে এটা ঠিক আছে তাৰ পিছত কি কৰিবা তোমালোকে মানে x ইকুৱেল টু কিমান হ'ব 1 আকৌ y ইকুৱেল টু 1 এনেকৈ তুমি সমাধান কৰিব লাগিব মই তোমালোকক দেখাই আছো বা একদম এক্স্যাক্টলি দেখাই আছো তোমালোকে চাই যাবা ঠিক আছে এতিয়া মই এটো কি কৰিম যে x ৰ মানটো মই কি পাম এতিয়া 2 4 গুণ কিমান হ'ব 8 হ'ব হয় ন 3 ঘাৰণ কিমান হ'ব তোমাৰ 33 মানে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাসে হ'ব এটো কিমান হ'ব 33 হ'ব ইকুৱেল টু কিমান হ'ব y মানটো কিমান হ'ব তোমাৰ y মানটো মই কিমান পালো y মানটো পাম এটা ইয়াতে যে 2 ঘাৰণ 22 কিমান হ'ব 22 মাইনাস কিমান হ'ব 22 হ'ব আকৌ কিমান হ'ব 4 3 গুণ 12 মাইনাস 12 হ'ব হয় ন সেম ইকুৱেল টু কিমান হ'ব তোমাৰ 1 হ'ব 3 3 গুণ কিমান হ'ব 9 মাইনাস 9 হ'ব আকৌ 2 2 গুণ কিমান হ'ব 4 হ'ব মাইনাস 4 হ'ব হয়নে এটা ইয়াৰ পৰা কি পাম x ইকুৱেল টু কিমান পাম মই ইয়াৰ পৰা x ইকুৱেল টু 33 পৰা যদি 8 যায় কিমান থাকিব মাইনাস 25 থাকিব আকৌ সেম তুমি y পৰা কি পাবা y পৰা এটো মাইনাস মাইনাস আছে গতিকে প্লাস হৈ যাব মাইনাসে মাইনাসে কিমান হ'ব 34 হ'ব হয় ন ইকুৱেল টু কিমান হৈ যাব তোমাৰ এটো একে হ'ব 1 কিমান হ'ব মাইনাস 13 বুজি পালা এতিয়া তুমি এটা কাম কৰিব পাৰা যে x ইকুৱেল টু কিমান হ'ব মই এটো পেনটো চেঞ্জ কৰিছো এক্স্যাক্টলি x বাই কিমান হ'ব মাইনাস 25 ইকুৱেল টু কিমান হ'ব 1 বাই মাইনাস 13 এটো কৰিলে মই কি পাম x ৰ মানটো পাম আৰু ইয়াতে চোৱা y মানটো পাবৰ হলে কি কৰিম y ইকুৱেল টু কিমান হ'ব মাইনাস 34 ইকুৱেল টু সৰি 34 হ'ব দেই 34 ইকুৱেল টু কিমান হ'ব 1 মাইনাস 13 ইয়াৰ পৰা মই x ৰ মানটো পাম আৰু ইয়াৰ পৰা মই y মানটো পাম চাবা এতিয়া মাইনাস কিমান হ'ব 13x ইকুৱেল টু কিমান হ'ব মাইনাস 25 মই ক্ৰছ মাল্টিপল কৰিলো মাইনাসে মাইনাসে কেনসেল গলে x ইকুৱেল টু কিমান হ'ব 25 বাই 13 মই ইয়াৰ পৰা পালো কিমান পালো 25 বাই
13 পালোঁ সেম চাবা তোমালোকে মাইনাছে আকৌ কি কৰিবা ক্ৰছ মাল্টিপুল কৰিবা ক্ৰছ মাল্টিপুল কৰিলে কি হ'ব তোমাৰ যে ক্ৰছ মাল্টিপুল কৰিলে তোমালোকৰ আনসাৰটো ওলাব কিমান হ'ব -13y হ'ব হয় ইকুৱেল টু কিমান হ'ব 34 কিমান হ'ব মাকো মাইনাসে হ'ব কো মাইনাসে কেনসেল গল y ইকুৱেল টু কিমান হ'ব 34/13 তোমালোকে হয়তো অলৰেডি গম পালা যে x ৰ মান আৰু y মানটো অলৰেডি তোমালোকৰ ওলালে এনেকৈ লিখিব পাৰা যে নিৰ্ণয় সমাধানটো হৈছে x ৰ মানটো হৈছে 25/13 আৰু y মানটো হৈছে 34/13 আৰু যদি বুজি পালা এবাৰ প্লিজ কমেন্টত জনাবা আৰু ভিডিওটো কেনে লাগিলে কবা আৰু তোমালোকৰ যিমানবোৰ ফ্ৰেন্ড আছে সকলোকে শ্বেয়াৰ কৰিবা আৰু পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ